ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো এনে ধৰণৰ। আজি ভিডিঅ'টো হ'ল যে কি বেছি ছাবস্ক্ৰাইবাৰ নহয় বাৰু, 107টা ছাবস্ক্ৰাইবাৰ যেনে তেনে হৈছে। তো আপোনালোকৰ আশীৰ্বাদত আশা কৰিছোঁ আগলৈ যেন আৰু ছাবস্ক্ৰাইবাৰ বাঢ়ে। আপোনালোকে হেল্প কৰক, সহায় কৰক, তেতিয়াহে অকণমান আগবাঢ়ি যাব পাৰিম। তো আজি 107টা ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে অন্য একো কৰা নাই আৰু 50 টকামানৰ মাংস আনিলোঁ, আনি পেলাই এতিয়া ধুনীয়াকৈ বনাইছোঁ মোৰ লগৰজনৰ ৰুমত। মোৰ লগৰজন দেখাই দিছোঁ বাৰু, লগৰজনৰ ৰুমত ধুনীয়াকৈ বনাইছোঁ আৰু ধুনীয়াকৈ দুইটাই খাম আৰু। এতিয়া 107টা ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে আমি 50 টকা মাংস আনি খালোঁ, হয়নে মেজৰ? যদি আৰু ছাবস্ক্ৰাইবাৰ আৰু বাঢ়ি যায় তেতিয়াতো আৰু 50 টকাৰ পৰা 100 টকা, 100 পৰা 150, 200, 300, 1000 টকা তেনেকৈ হৈ যাবগৈ আৰু লাহে লাহে ন, বাঢ়ি গৈ থাকিব আৰু। তেতিয়াহ'লে আৰু ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে বুলি আপুনি কিবা এটা কৈ দিয়ক আৰু, যে ছাবস্ক্ৰাইবাৰ যাতে বাঢ়িব লাগে আৰু চেনেলটো যাতে চলিব লাগে আৰু। সেইটোৱে আপোনালোকৰ আশীৰ্বাদতে আৰু যি হয় হ'ব আৰু, নহয় জানো? তো ব'লক আজি আমি কেনেকৈ কি ধৰণে মাংস বনাই আছোঁ। 50 টকাৰ বেছি নহয় বাৰু, কিন্তু ধুনীয়াকৈ বনাইছোঁ আৰু দুটাই খাব পাৰিম ধুনীয়াকৈ, আৰু দুইটাই খাম। ব্ৰইলাৰ মাংসৰ দামো বেছি, দাম বহুত বেছি। গতিকে মোদী চৰকাৰে বহুত দাম লগাইছে, সকলো বস্তুতে দামেই দাম। উপায় নাই, 50 টকাই খাব লাগিব আৰু, উপায়টো নাই ন, উপায় নাই। সেইটো কাৰণে আৰু 50 টকা শক্তি চাই ভক্তি। আমাৰ অসমীয়া মানুহৰ এটা কথা আছে যে শক্তি চাই ভক্তি। তো শক্তি চাই আমি ভক্তি কৰিছোঁ। সেই ভক্তিটো আমি কেনেদৰে মানে বনাইছোঁ, মানে ইউজ কৰিছোঁ, সেইটো আপোনাক দেখাই দিছোঁ। ঠিক আছে, আপোনালোকক দেখুৱাই দিছোঁ, চাওক। আমি 50 টকা মাংস, তাতে আৰু 50 টকা যোগ দি আলু, পিঁয়াজ, নহৰু, জলকীয়া পৰা মছলা পাতিৰ পৰা ধৰি 50 টকা মাংসতকৈ তাও বেছিহে গৈছে বাৰু, বিলাহী চিলাহী দি যোগ হৈ কেনেদৰে আমি বনাইছোঁ আমি চাই লওঁ। অলৰেডি মাংসটো বনাই দিলোঁ, কিন্তু কেনেকুৱা হৈছে কালাৰটো ক'লেই হ'ব আপোনালোকে, নহয় জানো? খোৱাটোতো আমিয়ে সোৱাদ ল'ম আৰু আপোনালোকেতো নোৱাৰে, আমিয়ে সোৱাদ ল'ম ন। তো দেৰি নকৰি ব'লক মাংসটো আমি চাই লওঁ একবাৰ, হয়নে মেজৰ? অ'কে, এতিয়া চাওক আপোনালোকক আমি মাংস দেখুৱাবলৈ গৈ আছোঁ। এয়া মই লগৰজনৰ ৰুমত ধুনীয়াকৈ বনাইছোঁ টেষ্টি মাংস। আপোনালোকে চাওক, 50 টকাৰ মাংস 100-150 টকাৰ বনাই দিলোঁ, হয়নে? চব যোগ দি আলু পিঁয়াজ যোগ দি 100-150 টকামানৰ বনাই পঠিয়ালোঁ। এতিয়া আপোনালোকে চাই থাকিব মই মাংসটো কি বনাই আছোঁ। বাছ লাহেকৈ ঢাকোন আঁতৰাই দিলোঁ। এতিয়া আমি জাষ্ট চাম আলুটো সিজিছেনে নাই সিজা। আলু সিজিলে চব সিজি গ'ল আৰু, বাছ মজা, পূৰা সিজি গ'ল মেজৰ। ধুনীয়া হৈছে, একদম অ'কে, নম্বৰ 1। খালি অকণমান জোলটো শুহিলে আমাৰ চব অ'কে হৈ যাব। বাছ কেনেদৰে বনাইছোঁ সেইটো পিছত ক'ম। সৰু গুটি আলু দিছোঁ, মানে সৰু নহয়, এইটো মিডিয়াম চাইজৰ। ককায়েক ভায়েক 3জন, তাৰে মাজুজনৰ আলুটো দিছোঁ দেই। বাছ অ'কে, এতিয়া জাষ্ট অকণমান আৰু গ্ৰেভি হ'লেই, এতিয়া চাই লওক, অকণমান আৰু গ্ৰেভি হ'লেই বাছ মজা লাগিব, মজা লাগিব, মজা লাগিব। বাছ উপায় নাই আৰু কি কৰিম আৰু, এনেকৈয়ে খাব লাগিব। 280 টকা কেজি। মেজৰ মাংসৰ দাম কিমান হৈ গ'ল? ইয়াত এনে শুনামতে 280 টকা। 280 টকা। সেই দৰৱ দিয়া ব্ৰইলাৰ সোপাৰ দাম হ'ল 280 টকা। লোকেল তেল গৰমৰ লোকেল দামটো হৈ গ'ল, কটা মাংস লোকেল মুৰ্গীৰ দাম কিমান হৈ গ'ল? 800 টকা কেজি। 800 টকা কেজি দি আৰু মাংস খাব নোৱাৰি আৰু, তাতকৈ আৰু 600-650 দি ছাগলী খোৱাই ভাল। কি কয়? 800 টকা 1 কেজি আনিবলৈ গ'লে এটা মানুহে হাজিৰা পায় কিমান পায়? খুব বেছি 500 টকা। 500 টকাও নিদিয়ে, এভাৰেজ 400 টকা ধৰি লওক। গাঁৱত এই হাজিৰা কৰিবলৈ গ'লে 300 টকা। গতিকে মাংস খাব নোৱাৰি। সেইকাৰণে আৰু মাংস নাখাই আমি মাংসই খাইছোঁ।
50 টকাৰ খাইছোঁ যে মাংসটো চাই মানে আমি বছ হ'লেও খাইছোঁতো লাগিলে 2 পিচ হওক ন ঠিকে আছে বাৰু অন্য কথা একো নাই যিহেতু মোৰ চেনেলটো চলি আছে যেনে তেনে 107টা ছাবস্ক্ৰাইবাৰ হৈছে কিন্তু মেজৰ আৰু হওক কামনা কৰক যাতে মোৰ লগৰখিনি অকণমান মোৰ ভিডিঅ'বোৰ ভাইৰেল কৰি দিয়ে আৰু দেই যেনে তেনে যাতে আৰু অকণমান উন্নতি পথলৈ যাওঁ বছ সেইটোৱে কামনা কৰিছোঁ ঠিক আছে বাকী মাংস টেষ্ট আমি ল'ম লোৱা সময়ত আপোনালোকক এটা ভিডিঅ' ক্লিপ অকণমান দেখাম তো এতিয়ালৈ আমি অকণমান দেৰি কাৰণে বিৰতি ৰাখিছোঁ ন ব্ৰেক মানে ব্ৰেক ৰাখিছোঁ অকণমান দেৰি ন কি ৰাখিছোঁ ব্ৰেক ৰাখিছোঁ তো ফাইনেলি আমাৰ খাবৰ হৈ গ'ল আমি আপোনালোকক কৈছিলোঁ যে 50 টকীয়া মাংসৰ এটা ৰিভিউ দিলোঁ 50 টকীয়া মাংস আমাৰ হৈ গ'ল এয়া চাওক এইয়া 50 টকীয়া মাংস এইয়া দেখিলে 50 টকীয়া আমি মাংস আৰম্ভ কৰিব লৈছোঁ ইয়াত অনেকখিনি অপাত হ'ব পাৰে সপোৰ অপাত মই এইখনকে আপোনালোকে ক্ষমাহে কৰিব হৰি ৰাম কৃষ্ণহে দেই কৃষ্ণহে